হেই কালি নেখাং আজি খাম আমি দুজন মিলি গৰৈ মাছ খাম হেই তিনটিনাথিন হেই তিনটিনাথিন কি হলো তই গান গাই আহিছ যে বাইদেউ আনন্দৰ খবৰ আছে ভাই তোৰ লটাৰী লাগিল নেকি লটাৰী লগা নাই বাইদেউ আজি ৰাহুলৰ পুখুৰীত গৈছিলো তাত মাছ এটা পালো মাছ পালি তাতে ইমান আনন্দ কৰা কি হল বাইদেউ তুমি নাজানা আজি মই বেলেগ মাছ আনিছো হয় নেকি বাইদেউ আজি মই এটা গৰৈ মাছ আনিছো গৰৈ মাছ খাবলৈ মোৰ বহুত ভাল লাগে মিছা কথা নকবি বিশ্বাস কৰা বাইদেউ হয় নেকি তেন্তে তুমি মাছটো কাটি দিয়া মই আজি বেলেগ ৰকমত বনাম ঠিক আছে বাইদেউ বাইদেউ তুমি মছলাবোৰ পিছি লোৱা এইটো মাছত বেছি মছলা নালাগে অলপমান আদা নহৰু পিয়াজ দিলেই হ'ব হয় নেকি বাইদেউ অলপ জলদি বনাবা মোৰ ভোক লাগিছে হ'ব বাবা বনাই দিম A few moments later. মাছটো ভালকে ধুইছে কিন্তু মাছৰ পিচবোৰ কিমান ডাঙৰ ডাঙৰ কৰিছে Oh my god! ঐ ভাই ক'ত আছ কি হ'ল বাইদেউ ইমান চিঞৰিছা কিয় তই মাছ পিচ ইমান ডাঙৰ ডাঙৰ কিয় কৰিলি বাইদেউ জলদি কৰোঁতে ডাঙৰ হৈ গ'ল সৰি বাইদেউ সৰি আহা তুমি মোৰ ওচৰত বহাহি নেজাং বাইদেউ গলে তুমি মোক মাৰিবা এতিয়া মই ইয়াৰ পৰাই চাং মই নেমাৰো হ'ব দে বাইদেউ মাছ কেনেকৈ বনালা মই জানিছিলো তই সুধিবি চা ভাই এইটো নৰ্মেল ৰেচিপি হেই নহৰু কাটি দিম অলপ পিয়াজ কাটি দিম টমাটো কাটি ল'ম সৰিয়হৰ তেল দি দিম ভাল কৰি এইবোৰ ভাজি লৈ ল'ম পিছত অলপ পানী দি দিম অলপ জোল কৰি দিম মছলাবোৰ দি দিম বাইদেউ মই বুজি পাই গলো খাব লাগে এতিয়া A few moments later. হেই কালি নেখাং আজি খাম আমি দুজন মিলি গৰৈ মাছ খাম হেই কালি নেখাং আজি খাম আমি দুজন মিলি গৰৈ মাছ খাম নতুন ৰকমৰ মাছ আনিছোং জোল বনাম নতুন ৰকমৰ মাছ আনিছোং জোল বনাম হেই আপাহঁত তহঁতে যদি এইবোৰ ভিডিঅ' ফাৰ্ষ্ট টাইম চাই আছ তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু এই ভিডিঅ'ত এটা লাইক কৰি দিবি আৰু কমেণ্টবোৰ কৰিবি ভাল ভাল কৰিবি দেই